সাগর ভাবনাই আজিও বুকুতে ঢৌ খেলি থাকে নীলি মাখা গোপনে হৃদয়ত বেদনা বেদনা লাগে সাগর ভাবনাই আজিও বুকুতে ঢৌ খেলি থাকে নীলি মাখা গোপনে হৃদয়ত বেদনা বেদনা লাগে। নমস্কাৰ, এইটো আছিল আমাৰ আহিবলগীয়া গীত। আমাৰ পিংকল প্ৰতীশ সকলোৱে চিনি পায়, সকলোৰে মৰমৰ। গতিকে পিংকল প্ৰতীশ চেনেলত এইটো আহিবলগীয়া এটি গীত, আধৰুৱা সপোন। আৰু খুব কম সময়ত বনোৱা এটি গীত। মই একচুৱেলি আলোচনা কৰিবলৈ আহিছিলোঁ পিংকলৰ লগত, কিশোৰ দাৰ লগত। আৰু ক'লে যে আলোচনা নকৰোঁ, আমি গানটোৱে কৰোঁ। পিংকলে কীবৰ্ডখন ধৰিলে, মই প্ৰায় 15-20 মিনিটত সুৰটো কৰিলোঁ। আৰু সুৰ কৰি গৈছোঁ, কিশোৰ দাই লিখি গৈছে। আৰু তেনেকেই আমাৰ অডিঅ'টো হ'ল আধৰুৱা সপোন। আৰু 2 জানুৱাৰী অৰ্থাৎ মোৰ জন্মদিনৰ দিনাখন গীতটোৱে মুক্তি লাভ কৰিব পিংকল প্ৰতীশ ইউটিউব চেনেলত। আশা কৰিছোঁ ৰাইজে ভাল পাব, মৰম দিব। আৰু গীতটো ভিডিঅ'ৰ আকাৰে আমি মুক্তি দিম। আমাৰ লোকেশ্যন ঠিক হ'ল, কিন্তু আমি এইটো ছাছপেন্স থৈছোঁ, কাকো নকওঁ। খুব ভাৰতৰ খুব সুন্দৰ এটা মনোমোহা লোকেশ্যনত গীতটো ভিডিঅ' শ্বুট হ'ব 15 তাৰিখৰ পৰা। আৰু 2 জানুৱাৰীত গীতটোৱে মুক্তি লাভ কৰিব। গীতটো খুব সুন্দৰকৈ সংগীতেৰে সজাইছে পিংকলে। সুৰ কৰিছোঁ মই, কিশোৰ দাই লিখিছে। আৰু কিশোৰ দাৰ ডাইৰেকশ্যনত গীতটো খুব সুন্দৰকৈ ভিডিঅ' এটি আমি প্লেন কৰা হৈছে। আশা কৰিছোঁ সকলোৱে ভাল পাব আৰু সকলোৰে আশীৰ্বাদ বিচাৰিলোঁ, মৰম বিচাৰিলোঁ। 2 জানুৱাৰী আধৰুৱা সপোন। তুমি হলা আধৰুৱা সপোন, সাগৰ ভাবনাই আজিও বুকুতে ঢৌ খেলি থাকে নীলি মাখা গোপনে হৃদয়ত বেদনা বেদনা।